চাবলৈ যাবলৈ ওলাইছো সৰভোগ এয়া মাতাজী মই এয়া আমাৰ মাইনী পিছফালৰ সিটত কোন কোন বহিছে এবাৰ হাই কৈ দিয়ক হাই এইবিলাক আহিছে আমাৰ সৰভোগ যাম এতিয়া কিমান টাইম লাগিব বা 3-4 ঘণ্টামান লাগিব কিজানি আমাৰ যাওঁতে আৰু এইবিলাক বাহিৰত আমাৰ দৰ্শক এইবিলাক চোৱা 3খন গাড়ী যাম আমি 3খন যাম তো দেখাই আছো আপোনালোকক আগলৈকে এয়া ভগৱানক চিন্তি আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এয়া আমাৰ কেন্দুকুছিৰ গোসাঁই ঘৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া আমি বৰমা হৈ যাম বৰমা হৈ ইফালে আমি হাইৱে হৈ এনেকৈ ওলাইছোঁ তাৰপিছত এনেকৈ পাঠশালা বৰপেটা হাউলি এনেকৈ আমি যাম তো ৰাস্তাত গৈ থাকোঁতে আপোনালোকক দেখাই আছোঁ এতিয়া অকণমান তেল ভৰাই লওঁ আমি আহি পালোঁ হাউলি বৰপেটা মহাবিদ্যালয়খন আপোনালোকক দেখুওৱা নহ'ল আমি মহাবিদ্যালয়খন ক্ৰছ কৰি আহিলোঁ আৰু এই হাইৱে হৈ আমি গৈ আছোঁ কিমান দূৰ যাব লাগে মই ইমান মোৰো আইডিয়া নাই তো এয়া আমি ফাইনেলি আহি পালোঁ সৰভোগৰ এইখন এখন ডাঙৰ ফিল্ড হয় ইয়াতে চাগে কিবা সভা চভা হয় বা থিয়েটাৰ আহে এইখন আমাৰ গাড়ী এই গাড়ীত আমি নামিলোঁ এতিয়া কেনেকুৱা লাগিল আহি ভাল লাগিছে অলিছ কেনেকুৱা লাগিল মাস্কখন কিন্তু মাৰিব লাগিব দিয়ক মই এতিয়া কথা কৈ আছোঁ কাৰণে মাস্কখন খুলি থৈ দিছোঁ আৰু এয়া মাতাজী কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে আচল জেগা যাই পোৱাই নাই গাড়ী ৰাখি এইখনত আৰু এতিয়া অলপ খোজকাঢ়ি গৈ আছোঁ এনেই অলপমান বোলে খোজকাঢ়ি যাব লাগে এইখিনি মন্দিৰ গ'লে এনেই অকণমান ভৰিদি খোজকাঢ়ি গ'লেহে মানে সাৰ্থকত লাগে ন তো এনেকৈ আগত গৈ আছে আমাৰ পিছত আহি আছে খুৰা খোৱা বস্তু খুৰা কি আনিছে এইবিলাক খোৱা ফল মূল আৰু পিছফালেও আছে 3খন গাড়ীৰ মানুহ আহিছোঁ ধেমালি নেকি বহুত মানুহ আহিছোঁ দিয়ক পিছত একেলগে যেতিয়া দেখাব পাৰিম তেতিয়া দেখাই আছোঁ আৰু চুনু কি লৈছোঁ এখন তই চাংলি কি দিবি ইয়াতে তই গুড়া দিবি নেকি ইয়াতে গুড়া নহয় কিবা আঞ্জা ধুৱে নেকি আঞ্জা ধুব ব্ৰহ্মপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান আমি আহি পালোঁ আৰু এইখন গেট হয় মেইন গেট হয় এইখন আগত খানাৰ কাৰণে আমাৰ ইয়াত খৰি গৈ আছে আমাৰ ভাগিন গৈ আছে ভাগিন জোৱাই গৈ আছে আগত আৰু ইফালে আমি গৈ আছোঁ পিছত লগাই ল'লোঁ সকলোৰে চাকি বন্তি লগোৱা হৈ গ'ল আৰু আমাৰ মাকনিয়ে চাকি বন্তি লগাই ল'লে চচমাই আৰু বহুত মানুহ হৈছে মাঘৰ মাহ এয়া লৈ গৈ আছোঁ আপোনালোকক মেইন মন্দিৰত এইটো হৈছে মেইন মন্দিৰৰ ভিতৰত কি দেখিবলৈ পাওঁ চাবলকচোন ওপৰত টিলিঙা আছে তো টিলিঙা কেইটামান বজাই দিওঁ আমাৰ বাচ্ছা পাৰ্টিটো আছে লগত সিহঁতে টিলিঙা বজোৱাত মেইন একদম তো ব'লা এয়া আজি ফাৰ্ষ্ট টাইম আহিছোঁ গৰখীয়া গোসাঁইৰ থানত আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম কিন্তু আমাৰ পৰিকল্পনাটো যেন আজিহে পূৰ্ণ হ'ল আমাৰ ঠিক আছে ইয়াত হেনো কৃষ্ণই বাঁহী বজাইছিলে যেতিয়া মানে গৰু চৰাইছিলে শ্ৰীকৃষ্ণই যেতিয়া মানে ভাগৰ লাগিছিলে ইয়াত হেনো মানে ভাগৰ জিৰাইছিলে আৰু তেওঁ মানে বাঁহী বজাইছিলে তো তাৰে কাৰণে এই গৰখীয়া গোসাঁইৰ থানটো মানে স্থাপিত কৰা হৈছে আৰু এই মন্দিৰটো নহয় শুনামতে 600 বছৰ পুৰণা মন্দিৰ বহুত বছৰ আগতে মানে এইটো মন্দিৰটো স্থাপন কৰা হৈছিলে সৌটো মন্দিৰৰ পৰা আমি এতিয়া নামি আহিলোঁ নামি এতিয়া এইবিলাক দেখিছেনে কি ধুনীয়া গছৰ লতা ডিজাইনৰ ফুল হয় কি ফুল হয় নাজানো বহুত ধুনীয়া লাগিছে ফুলকেইটা তাৰমানে এনেকুৱা লাগিছে মানে আহি মানে ইয়াতে ৰৈয়ে যাম নেকি বহুত ধুনীয়া লাগিছে ফটো উঠিবৰ কাৰণে বঢ়িয়া হৈছে দিয়ক বহুত ধুনীয়া লাগিছে ফুলখিনি
তাতে পুখুৰী এটা আছে, বহুত ডাঙৰ পুখুৰী, তালৈকে গৈ আছোঁ লাহেকৈ। এইটো এটা হৈছে বিশাল পুখুৰী, মাজত আছে শ্ৰীকৃষ্ণ সৰ্পৰ ওপৰত এয়া কৰি আছে, নাচি আছে। আৰু আপোনাৰ গোটেইবিলাক পুখুৰীৰ পাৰটো বনাই দিছে, বহুত ধুনীয়া পকীকৈ বনাই দিছে নহয়। আমি চিৰিৰ তলত নামি আছোঁ এতিয়া। এয়া ইমান ধুনীয়া চিৰি নহয়, ইমান ধুনীয়া চাফা চাফা বগা বগা চিৰিবোৰ। মানে নানামাকে থাকিব নোৱাৰিলোঁ, নামি আহিলোঁ আৰু। মাইনী শুনা, ইমান ডাঙৰ দেখিছেনে? সেয়া বহুত ধুনীয়া দেখিছে। এয়া পুখুৰীত মাছ চাছ আছেনে নাই এইবিলাক নাজানো আৰু, কিন্তু বহুত ধুনীয়া লাগিছে পৰিৱেশটো চাই। এয়া কি ধুনীয়াকৈ ৰেলি ছেফটি কৰি দিছে, বাচ্ছাবোৰৰ দৌৰিবৰ কাৰণে বঢ়িয়া হৈছে। মানে এনেকুৱা লাগিছে যে ইয়াতে ফাংচনহে হ'ব, আমি ফাংচন চাব আহিছোঁ, মোৰ এনেকুৱা লাগিছে জানেনে? এই চিৰিবোৰ দেখা পাই বাচ্ছাবোৰ পূৰা দৌৰা দৌৰি কৰি আছে। বিবেক পূৰা দৌৰা দৌৰি কৰি আছে, পানীত নামি গ'লে দেখোন। ওপৰৰ পৰাও চাব পাৰি। মানুহবোৰ ফটো চেলফি উঠাত ব্যস্ত হৈ আছে। সেই গোঁসাই থান মানে ইয়াতে আপোনালোকে দেখিবলৈ পাব চবফালে গামোচাই গামোচা, চব মানে নিজৰ মান্নাতবিলাক ইয়াতে খুজি লৈছে আৰু ইয়াতে গামোচা বান্ধি ইয়াতে হৈছে আৰু কিবা হৈছে আৰু ভগৱানক মনে মনে। ঠিক আছে, বহুত ধুনীয়া লাগিছে। ময়ো বজাই দিওঁ, ময়ো বজাই দিওঁ। কি টুকটুকা খাই আছে বহুকেইটাই চাওক না, বা কি বেলেগ খাই আছে একেবাৰে। এইবিলাক চানা, এইকেইটা চানা। তাতে ময়ূৰ আছে দেখোন, এটা ডাঙৰ চাই, ডাঙৰ চাই ময়ূৰ। কি ডাঙৰ ডাঙৰ চিনা হাঁহ এইবিলাক, এইবিলাক চাওক না, বা কি ডাঙৰ ডাঙৰ হাঁহ। অ' মাই গড। এখন বান্ধিম বুলি ভাবিছোঁ এখন। আৰু এয়া আহি গ'ল 12টা বজাত আমাৰ ব্ৰেকফাষ্ট। এয়া কল কমলা খাই অলপ সময় বহি দিওঁ, কাৰণ বহুত ঘূৰিলোঁ, ভৰি চৰি বিষাই গৈছে। আৰু এতিয়া এয়া বুট কল খাওঁ। তাৰপিছত হ'ব কেৰাহীত দেখিবলৈ পাইছে আপোনালোকে চাহ বহাইছে। আৰু এয়া আমি আহিছোঁ গোটেইবিলাক, আমি 3খন গাড়ী, 3 গাড়ী মানুহ আহিছোঁ। আৰু এইবিলাক এনেকৈ বহি আছোঁ চাওক। দাঁত আছেনে নাই? নাই। বুট কিহেদি চবেই আছে তে? আপেল খাইছে। বহি লৈছোঁ আৰু ইমান বগৰী গছ নহয়, ৰাস্তাত যে দেখা পাইছোঁ বগৰী গছ কেইডাল কাটি লৈ যাওঁ নেকি যাওঁতে। চুনু বগৰী খাবি নেকি ৰাস্তাত ৰখি? এতিয়া আমি ৰাস্তাত এয়া গৈ আছোঁ, এয়া আলহীৰ ঘৰত চাহ খোৱা মুহূৰ্ত, বিহুৰ বতৰ, চব বিহুৰ লাড়ু পিঠা এই চব খাই আহিলোঁ। আমি এতিয়া নতুন এখন গেটেৰে সোমালোঁ, মানে আমি বেলেগ এটা ৰাস্তা দি আহি নতুন এখন গেট পালোঁ। এতিয়া আমি বিশাল গছডাল পালোঁ বিচাৰি। ঠিক আছে, তেতিয়া আপোনালোকক দেখাম ভাবিছিলোঁ, কিন্তু দেখা পোৱা নাছিলোঁ। মই আচলতে এইডাল গছতহে মানে এয়া গামোচাখন বান্ধিম বুলি ভাবিছিলোঁ, তো এইডাল গছত বন্ধা নহ'ল। তো তাত আমি বেলেগ জেগাত বান্ধিলোঁ। একো কথা নাই, মন্দিৰ একেটাই যি গতিকে একো কথা নাই। তো এই গছডালৰ
গছডালৰ নহয় মানে এডালো ডাল খালী নাই। আপুনি দেখিবলৈ পাইছে চাগে ভালদৰে। এডালো ডাল খালী নাই, এটাও মানে ঠানি খালী নাই, চব জেগাতে মানে বান্ধা আছে। যিমান দূৰলৈকে মানুহবোৰে লগ পাইছে নহয় ইমান দূৰলৈকে মানে গামোচা বান্ধিছে। ঠিক আছে, তো মনৰ কথাবোৰ মানে ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে, তেওঁ কিবা এটা বিচাৰিছে। ঠিক আছে, তো এয়া গছডালৰ মানে কিমান এটা ধুনীয়া এটা পৰিৱেশ, মানে এনেকুৱা এটা মানে ধুনীয়া পৰিৱেশ, মানে গামোচা বান্ধা মানে মন্দিৰ বুলি ক'লে গৰখীয়া গোঁসাইৰ থান বুলি মানে এইটো জনাজাত। ঠিক আছে, তো আপোনালোকে কেতিয়াবা আহিবচোন, আহি বহুত ভাল লাগিছে আমাৰ। আপোনালোকে আহি চাব কেনেকুৱা লাগে। সেইবাৰ বেলেগ এখন গেটেদি সোমাইছিলোঁ, এতিয়া মানে পুখুৰীটোৰ এইটো চাইডৰ গেটেদি সোমাইছোঁ আমি। ঠিক আছে, এই গছডাল আমি দেখা পোৱা নাছিলোঁ। এই গছডালত একচুৱেলি মানুহবিলাকে এয়া বান্ধে, গামোচা বান্ধে। আমি শিৱৰ হেৰিতে বান্ধি দিলোঁ। তোমালোকে কি পাৰ্ক পাইছে নেকি? এখন পাৰ্ক নেকি? সেইবিলাক মানুহবিলাকৰ গেডাৰিং দেখিছেনে? মানুহবিলাকে পুৰা ফটো উঠাত ব্যস্ত হৈছে। বলকচোন তাতে যাওঁ, কি দেখিবলৈ পাওঁ। মাইনী তাতে যাওঁ বোলা, বিবেক বোলা। বহুত দিনতে আহিম ভাবি আছিলোঁ, আজি আমাৰ আশাটো পূৰ্ণ হ'ল যেন পাইছোঁ। আৰু আহি পেলাই বহুত ভাল লাগিছে থানখনত আহি, বহুত এটা শান্তিৰ পৰিৱেশ এটা আছে। ভগৱান, এয়া গোৱালি ল'লোঁ। মন্দিৰৰ সেইটো পাৰে এখন মানে ফিল্ডৰ নিচিনা আছে, তাতে অলপ মেলা হৈ আছে, তাতে মানে দোকান পোহৰ আহিছে। খানা ৰেডি, ভাত ভাজি তৰকাৰী দালি চব ৰেডি হৈ গৈছে। এতিয়া বিলাব সাজু কৰিছে আৰু। বগৰী, বাপৰে বাইদেউ কি বগৰী খাইছে? বগৰী খাই আছে, মানে য'ত গৈছিলোঁ জখলা বন্ধা সিহঁতৰ ওচৰত মানে বহুত গছ আছে, তো আমি গছৰ পৰা বগৰী ছিঙি আনিছিলোঁ আৰু পোৱালীকেইটা ছিঙি আনিছিলে। এয়া বাইদেউ বগৰী খাব ধৰিছে আৰু এয়া আমাৰ পাৰ্টিটো ভাত খাব ধৰিছে। আৰু এইটো আমাৰ খুৰী, আমাৰ ওচৰতে ঘৰ।